আমি গৈ আছোঁ বৰ্তমান খেৰপুজি জ্বলা চাবলৈ। খেৰপুজি এটা জ্বলি আছে, আমি অতিকে আগত ফায়াৰ ব্ৰিগেড গৈ আছে আৰু ফায়াৰ ব্ৰিগেড আমি যাই থকাবিলাক দেখাই আছোঁ। ব'লক ক'ত কি ঘটনা হৈছে আমি দেখাই আছোঁ। চাই থাকিব ধুনীয়াকৈ। আমি 3জন আহিছোঁ, 3জন। আৰু আগত গৈ আছে ফায়াৰ ব্ৰিগেড, এইখন গৈছে দেখা পাইছে। আৰু আগত খেৰপুজি জ্বলি আছে, চাওক কেনেকুৱা এটা পৰিৱেশ হৈ আছে তাত, গোটাই জ্বলি গৈছে। আৰু আমাৰ ধীৰেন বড়োৰ ঘৰত হৈছে এইটো ঘটনা, তেওঁলোকৰে খেৰপুজি হয়। বৰ বেয়া লগা ঘটনা হৈ গ'ল। তো চাই থাকক কেনেকৈ ভিডিঅ'টো শেষলৈকে, কেনেকুৱা কেনেকৈ নুমাই। আৰু ফায়াৰ ব্ৰিগেড আহিছে, ফায়াৰ ব্ৰিগেডে নুমাব গোটেইবিলাক, খালি চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। পানী পৰিয়ে গেল আৰু কিমান বছৰ মূৰত হ'ল এইটো আমাৰ ইয়াতে এনেকুৱা ঘটনা? হোৱা নাছিল। আগতে কিমান দিন আগত হৈছিল এনেকুৱা, দেখা পাইছিলে আগত? আমাৰ ঘৰত হ'ল 15-16 বছৰ। 15-16 বছৰ, এতিয়া দেখা পাইছে আকৌ। এইবিলাকতো বহুত বেয়া বস্তু নহয় জানো? বেয়া বস্তু, মানে অমংগলীয়া বস্তু বুলি কয়। অগ্নি এইকেইটাকে ৰাখা কৰোঁ। এটা সেইকাৰণে কওঁ, এটা মেচৰ খাতি একটা গোটেই পৃথিৱী শেষ কৰিব পাৰে নে নহয়? পাৰে। তেওঁৰ লগত আৰু একো নাই, চেষ্টা পকা একো নাচায়, একফালৰ পৰাই চেষ্টা কৰি দিয়ে। এইটো যে কোনটো মাছি আগতে বোকা পানী আহিছে। আৰু কেনেকৈ জুইবিলাক নুমাই আছে চাওক প্ৰশাসনৰ মানুহ। কিন্তু লছ যিখিনি হ'ল সেইখিনি হয়তো পূৰাব নোৱাৰে। 10 বিঘা 20 বিঘা খেৰ ধ্বংস হৈ গ'ল। আৰু এইটো কেনেকৈ লাগিছে কোনো গম নাপায়। জুইটো চাই থাকক কেনেকৈ নুমাই আছে। ভিতৰত জুইটো চাচোন, ওচৰত কি আঙঠাৰ নিচিনা হৈ গৈছে চাচোন। হে এইটো কি অৱস্থা? আৰু জুইটো ইমান ডাঠ হৈ গৈছে নহয়। এইটো ধোঁৱা পৰা পৰে না? ধোঁৱা পৰা এইটো ভিডিঅ' মই নিউজত পঠাই দিম। এই হেৰিয়াত আছে না? নাৰিকল গাছকেইডাল মৰি গৈছে।
এইটো একদম আহি কিনে পানীটো গাত পৰিলে একদম বগৰাই দিব। যাব লাগিব আৰু কষ্ট কৰি নাই কি হেৰিটো হৈ গ'ল না অলপ কৈ দিবি আৰু মই সিহঁতক আকৌ ঘুমাই কিনে আকৌ ঘূৰি সিহঁতক লৈ যাবাই। এতিয়া আমি ইয়াতে পৰিষ্কাৰ দেখা পাইছোঁ না, এতিয়া পিছত চাই পৰিষ্কাৰ হৈ যাব। নুমাই থাকোঁতে চাওক মানুহবিলাক দেখাই আছোঁ কিমান মানুহ আতংকিত হৈ চাই আছে চববিলাকে। ওচৰত ভালকৈ ভিতৰত সোমাই গ'লে আৰু হেৰি নহয়। সেইটো নহ'লে সেইটো লাগিলে আহিয়া। অঁ আমাৰ গাঁৱতে আৰু গোটাইবিলাক যিয়ে চানি ধৰিছে চাক ভালদৰে অৱস্থাটো বহুত বেয়া হৈ গৈছে আৰু ইমানখিনি লছ হৈছে আৰু ইয়াৰ পৰা যদি বেলেগ নালাগিলে সেই বহুত আৰু পানী কম থকাৰ কাৰণে এইটো মেচিন আনি আছে, পুখুৰী আছে ওচৰতে, পুখুৰীৰ পৰা আকৌ গাড়ী দিব, গাড়ীৰ পৰা আকৌ তাতে মাৰিব। ইমান জুই উঠি গৈছে নহয়, গোটেইবিলাক মানে অৱস্থা শেষ আৰু আজি।